মই সোণাৰাম লালুঙে কৈ আছো জোনাই চাকিত কৰিব। হয়, সোণাৰাম লালুং আমাৰ চিনাকি নাম আৰু চিনাকি মাত বহুজন শ্ৰোতাৰ। আজি কাৰ গীত শুনিব? আজি টুচু গীত এটা বজাই শুনাব, শিল্পীৰ নাম নব। নিশ্চয় নিশ্চয় আমি টুচু গীত এটি শুনাম আৰু সোণাৰাম লালুঙৰ ব্যস্ততাৰ বিষয়ে অকণমান জানো। এইকেইদিন বৰ বিশেষ তেনেকুৱা ব্যস্ত নাই, ঘৰতে আছো, ইটো সিটো কৰি শাৰীৰিক কামতে লাগি। হয়, খৰালি দিন ঘৰ মেৰামতি সেইবোৰতে লাগি আছো আৰু পথাৰৰ মাজত সৌ তাহানিতে শৈশৱত যিখিনি আমি খেল খেলিছিলো সেইখিনি মনত পৰে নেকি? মনত পৰে, সেইবোৰ খেল এতিয়া আজিৰ প্ৰজন্মত দেখা পোৱা নাযায়, যিহেতু আজিকালি ইণ্টাৰনেটৰ যুগ, প্ৰতিযোগিতাৰ দিন ধৰণৰ হৈছে। আজিকালি ল'ৰা ছোৱালী সম্পূৰ্ণ আমাৰ ইয়াৰ চাকৰিৰ কথা ক'বলৈ গ'লে বাহিৰতে থাকে, চাকৰি বাহিৰত পঢ়া শুনাৰ কাৰণে চেষ্টাৰত থাকেগে। আৰু ল'ৰা ছোৱালীবোৰ আজিকালি প্ৰায় মোবাইল ব্যস্ত বুলি ক'ব লাগিব। নৱপ্ৰজন্মই কিবা খেল খেলিবলৈ হ'লেও অনলাইন গেম খেলে, তেনেকে দেখিবলৈ পাইছো আমাৰ চাকৰি অঞ্চলত। আমি নতুনৰ ফালেতো আগবাঢ়িবই লাগিব, তথাপিও পুৰণিৰ হাত এৰিব নালাগে বুলি মই ক'ব বিচাৰো। নিশ্চয়, আমি যেনেকে পথাৰৰ মাজত চিলা উৰুৱাইছিলো, অন্যান্য বহু ধৰণৰ খেল খেলিছিলো, সেই খেলবোৰে আচলতে মানসিকভাৱেও এটা শান্তি প্ৰদান কৰিছিল। হয়, ইয়াৰ ওপৰত ক'বলৈ গ'লে আমি দুখী সকলোৱে দুখী বুলি ক'ব লাগিব। আমি দেখুৱাব পৰা নাই তেওঁলোকক চিলা উৰুৱা, এতিয়া আপুনি যিহেতু ক'লে চিলা উৰুৱা খেলটো বা তেনেকুৱা পুৰণি খেলসমূহ আমি দেখুৱাব লাগিব, সিহঁতক শিকাব লাগিব, তেতিয়াহে তেওঁলোকে কৰিব সেইবোৰ কাম। ফোনটো আচলতে লগৰীয়াজনৰ ফোনৰ পৰা লাগিছে, ফোনটো ময়ো মাৰি আছিলো, মোৰ ফোনৰ পৰা নালাগিলে তেওঁ মোক দি দিলে, কথা পাতিলো। আমাৰ ওচৰৰে চাকৰি গাঁওখন বঢ়িয়া চাকৰি আৰু আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ চন্দ্ৰকান্ত নাথ, ফিৰোজ গগৈ, সফিনা খান, পংকজ দত্ত, তেওঁলোকৰ নাম সদায় কৰি দিছো আজিও কৈছো। যিহেতু এই বৰ্ষৰ প্ৰথমটো অনুষ্ঠান, নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আপোনালোকৰ লগতে সমূহ ৰাইজক। হয়, নিশ্চয় আমিও জনাইছো সমূহ শ্ৰোতালৈ, লগতে অনাতাঁৰ মৰম পৰিয়ালৰ সকলো বিষয়ববীয়ালৈ। নিশ্চয় তেন্তে আমি গীতটি আগবঢ়াইছো।